বন্ধুসকল কি খবৰ আপোনালোকৰ মৰম আৰু আশীৰ্বাদ বিচাৰি আপোনালোকৰ মাজলৈ অহা সমান্তৰালকৈ আৰম্ভ কৰিব ওলাইছোঁ আসাম কেপিটেলৰ বিশেষ অনুষ্ঠান প্ৰশ্ন উত্তৰ শিতান সাধাৰণ জ্ঞান। আহিছোঁ প্ৰশ্ন উত্তৰ শিতান সাধাৰণ জ্ঞানৰ প্ৰথমটো প্ৰশ্ন। কিমান চনত সিন্ধু সভ্যতাৰ সৃষ্টি হৈছিল? উত্তৰ 1622 চনত, 1722 চনত, 1822 চনত আৰু 1922 চনত। আসাম কেপিটেলৰ প্ৰথমটো প্ৰশ্ন, কিমান চনত সিন্ধু সভ্যতাৰ সৃষ্টি হৈছিল? উত্তৰ 1922 চনত। আহিছোঁ প্ৰশ্ন উত্তৰ শিতান সাধাৰণ জ্ঞানৰ দ্বিতীয়টো প্ৰশ্ন। বৰ্তমান অসমৰ টেবুল টেনিছ সন্থাৰ সভাপতিজনৰ নাম কি? উত্তৰ হিমন্ত বিশ্ব শৰ্মাৰ, পীযুষ হাজৰিকা, কেশৱ মহন্ত আৰু জয়ন্ত মল্ল বৰুৱা। আসাম কেপিটেলৰ দ্বিতীয়টো প্ৰশ্ন। বৰ্তমান অসমৰ টেবুল টেনিছ সন্থাৰ সভাপতিজনৰ নাম কি? উত্তৰ পীযুষ হাজৰিকা। আহিছোঁ প্ৰশ্ন উত্তৰ শিতান সাধাৰণ জ্ঞানৰ তৃতীয়টো প্ৰশ্ন। ভাৰতৰ নৱজাগৰণ বুলি ক'লে কোনজন লোকক বুজায়? উত্তৰ ৰজা হৰিশ্চন্দ্ৰ, শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ আৰু ৰাজা ৰামমোহন ৰায়। আসাম কেপিটেলৰ তৃতীয়টো প্ৰশ্ন। ভাৰতৰ নৱজাগৰণ বুলি ক'লে কোনজন লোকক বুজায়? উত্তৰ ৰাজা ৰামমোহন ৰায়ক ভাৰতৰ নৱজাগৰণ বুলি বুজায়। বন্ধুসকল আমাৰ অনুষ্ঠান আপোনাক কেনে লাগিছে? যদি ভাল লাগিছে তেনেহ'লে আসাম কেপিটেল ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ পাহৰি নাযায় যেন, যাতে আহিবলগীয়া সকলোবোৰ অনুষ্ঠান সকলোতকৈ আগত আপুনি লাভ কৰিব পাৰে। আহিছোঁ প্ৰশ্ন উত্তৰ শিতান সাধাৰণ জ্ঞানৰ চতুৰ্থ প্ৰশ্নলৈ। ভাৰতবৰ্ষৰ দূৰদৰ্শন কেন্দ্ৰৰ প্ৰথম সঞ্চালকজনৰ নাম কি আছিল? উত্তৰ P.V. কৃষ্ণমূৰ্তি, শুক্লবৈদ্য, J.K. ৱাজাজ আৰু ৰোহিণী। আসাম কেপিটেলৰ চতুৰ্থ প্ৰশ্ন। ভাৰতবৰ্ষৰ দূৰদৰ্শন কেন্দ্ৰৰ প্ৰথম সঞ্চালকজনৰ নাম কি আছিল? উত্তৰ P.V. কৃষ্ণমূৰ্তি। আহিছোঁ প্ৰশ্ন উত্তৰ শিতান সাধাৰণ জ্ঞানৰ পঞ্চমটো প্ৰশ্নলৈ। ভাৰতবৰ্ষৰ ভিতৰত প্ৰথম কম্পিউটাৰ স্থাপন ক'ত হৈছিল? উত্তৰ দিল্লীত, মুম্বাইত, কলিকতাত আৰু আগ্ৰাত। আসাম কেপিটেলৰ পঞ্চমটো প্ৰশ্ন। ভাৰতবৰ্ষৰ ভিতৰত প্ৰথম কম্পিউটাৰ স্থাপন ক'ত হৈছিল? উত্তৰ কলিকতাত। বন্ধুসকল আপোনালোকক পুনৰ লগ পোৱা আশাৰে প্ৰশ্ন উত্তৰ শিতান সাধাৰণ জ্ঞানৰ অনুষ্ঠান আজিলৈ এৰিলোঁ। ধন্যবাদ।